নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ RT786 চেনেললৈ। বহুতে মোক কমেণ্ট কৰি জনাই আছে আমি স্ক্ৰীনত কেনেকৈ ভিডিঅ'বিলাক ৰেকৰ্ডিং কৰিব পাৰোঁ। সেই বিষয়ে এতিয়া আপোনালোকক মই জনাই দিব বিচাৰিছোঁ। 1 মিনিটৰ ভিতৰত কেনেকৈ আপোনালোকে স্ক্ৰীন ৰেকৰ্ডিং শিকিব পাৰিব সেইটো মই এতিয়া লাইভ প্ৰমাণিত কৰি দেখুৱাম। আপোনালোকে প্ৰথমতে এইটো যিটো ছফটৱেৰ আছে এজেড স্ক্ৰীন ৰেকৰ্ডাৰ, এইটো আপোনালোকে গুগল বা ক্ৰম ব্ৰাউজাৰ বা প্লে ষ্টৰৰ পৰা ডাউনলোড দি ল'ব পাৰে। এইটো প্লে ষ্টৰৰ পৰা আপোনালোকে ডাউনলোড দিব পাৰে। তে প্লে ষ্টৰত গৈ প্ৰথমতে সাৰ্চ কৰিব এজেড স্ক্ৰীন ৰেকৰ্ডাৰ বুলি। ৰ'ব, হোৱা নাই, মই সাৰ্চটো কৰিব পৰা নাই। আপোনালোকে সাৰ্চ কৰিব এজেড স্ক্ৰীন ৰেকৰ্ডাৰ বুলি। এজেড স্ক্ৰীন ৰেকৰ্ডাৰ, এইটো আপোনালোকৰ সন্মুখত আহি গ'ল এজেড স্ক্ৰীন ৰেকৰ্ডাৰ। গতিকে এইটো আপোনালোকে সাৰ্চ কৰিব। কৰাৰ পিছত আপোনালোকৰ সন্মুখত ডাইৰেক্ট আহি যাব এজেড স্ক্ৰীন ৰেকৰ্ডাৰ বুলি এইটো ছফটৱেৰ। অহাৰ পিছত যিহেতু মোৰটো অপেন হৈ আছে, ইনষ্টল দিয়া আছে, মোৰটো অপেন হৈ আছে, গতিকে এইটো মই এতিয়া হেৰি কৰিব নোৱাৰোঁ, সেইটো ৰেকৰ্ডিং হৈ আছে। এতিয়া আপোনালোকে গৈ বেলেগ একো কাম কৰিব নালাগে, ডাইৰেক্ট ইনষ্টল কৰি এইটো অপেন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা আহিব। এইটো যিটো ৰেকৰ্ডিংটো হৈ আছে এনেকৈ ধৰণে ৰেকৰ্ডিং হৈ যাব, কোনো প্ৰব্লেম নাই। আপোনালোকে এইটো ডাউনলোড দি অতি সহজে স্ক্ৰীন ৰেকৰ্ডিংবিলাক কৰিব পাৰে। থেংক ইউ, অল দ্য বেষ্ট। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই থ'ব যাতে কিবা নতুন ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে পাই যায়। থেংক ইউ, অল দ্য বেষ্ট।